নমস্কাৰ বন্ধুসকল, সকলোকে উদয় অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি তিনিজন বন্ধু মেচ কৰি থাকোঁ আৰু আজি ছানডে যিহেতু আজি এটা স্পেচিয়েল খানা খাম বুলি ভাবিছোঁ গোটেইকেইজনে। আৰু আমাৰ ওচৰতে এখন দেওবৰীয়া বজাৰ বহে, সেই বজাৰখনত বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায়। আৰু আজি স্পেচিয়েল ৰেচিপিটো থাকিব গাহৰি মাংস আৰু ঔটেঙা। আৰু সেই গাহৰি মাংস ঔটেঙা ৰেচিপিটো মই বনাম আৰু কেনেকৈ বনাওঁ সেই বস্তুটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। প্ৰথমে বলক আমি বজাৰলৈ যাওঁ, বজাৰৰ পৰা গাহৰি মাংসটো আনি লওঁ। মাত্ৰ বজাৰৰ পৰা আহি পাইছোঁ, মই ৰেচিপিটো কিদৰে বনাওঁ আপোনালোকক দেখাই থাকিম। এই বজাৰৰ পৰা মাংসখিনি আনি ভালদৰে ধুই লৈছোঁ। যিহেতু বজাৰৰ পৰা অনা বস্তু ভালদৰে ধুব লাগে, মই খুব চাফাকৈ ধুই লৈছোঁ। ইয়াৰ পিছতে ধুই লৈ মই মাংসখিনি কুকাৰত বইল কৰি দিম, প্ৰায় 15 মিনিটমান বইল কৰি দিম। এতিয়া মই কুকাৰত দি দিলোঁ, 15 মিনিটমান হৈ গ'ল বইল কৰা। এই দেখিছে প্ৰায় 50% সিজি গৈছে মাংসখিনি। নিশ্চয় দেখিছে মাংসখিনি সিজি গৈছে। মই 15 মিনিটমান বইল কৰি দিছোঁ। ইয়াৰ পিছতে মাংস বনাবলৈ কি কি মছলা মই ব্যৱহাৰ কৰিছোঁ সেইখিনি দেখাম আপোনালোকক। এতিয়া দেখিছে মই এইখন থালিখন দেখিছে, এয়া নহৰু হৈছে, এয়া নহৰু আৰু নহৰু আদা মই এটা পেষ্ট বনাই ল'ম। আপোনালোকে থালখনত নিশ্চয় দেখিছে মই ৰেড চিলি পাউডাৰ লৈছোঁ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, মিট মছলা লৈছোঁ। এতিয়া মই ভালদৰে খুন্দি ল'ম এইখিনি, আদা নহৰু পেষ্টটো ভালদৰে বনাই ল'ম। হৈ গৈছে মোৰ আদা নহৰু পেষ্টটো। তাৰপিছত মই পিঁয়াজ 3টা লৈছিলোঁ সৰু সৰু চাইজৰ, আপোনালোকে 2টা ল'লেও কথা নাই। আৰু মই পিঁয়াজকেইটা সৰু সৰুকৈ কাটি লৈছোঁ। সৰু সৰুকৈ কাটিলে কি হয়, তেলত সোনকালে সিজি যায়, ৰঙচুৱা পৰে সোনকালে। মই 3টা পিঁয়াজ লৈ সৰু সৰুকৈ কাটি লৈছোঁ, দেখিছে। ইয়াৰ পিছতে মই আলুটো কাটিম। মই দেখিছে আলুটো, এইটো এটা লৈছোঁ আলু, মই আলুটো 4 ফাল কৰিম, দেখিছে ডাঙৰ ডাঙৰ কৰি লৈছোঁ। তাৰপিছত যিখিনি এতিয়া ঔটেঙাখিনি দেখিছে, ঔটেঙাখিনি মই অলপ থেতেলিয়াই ল'ম। গোটাকৈ থ'লেও কোনো কথা নাই, মই থেতেলিয়াই ল'লে ভাল পাওঁ, সেইকাৰণে মই থেতেলিয়াই লৈছোঁ নিজৰ পচন্দ মতে। বন্ধুসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুত বন্ধুৱে মোৰ ভিডিঅ'বিলাক চাইছে যদিও ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে আমি এনেকুৱা ভিডিঅ'বিলাক বনাই থাকিবলৈ ইনস্পায়াৰ্ড হওঁ। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনোবা যদি মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব আৰু তাত অল কৰি থৈ দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ আপোনালোকে ন'টিফিকেশ্যন আগতীয়াকৈ পায়। ইয়াৰ পিছতে আমি বইল কৰি থোৱা মাংসখিনি, যিখিনি বইল কৰি দিছিলোঁ মাংসখিনি, ইয়াতে আমি মছলাখিনি সানি দিম। দেখিবলৈ হৈছে ইয়াতে আমি প্ৰথমে এইখিনি ৰেড চিলি পাউডাৰ হয়, ৰেড চিলিখিনি আমি মিক্স কৰি দিছোঁ। ইয়াৰ পিছতে এইখিনি হৈছে ধনিয়া পাউডাৰ। বন্ধুসকল, মই আপোনালোকক আৰু এটা কথা জনাওঁ যে মই সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে কম্পিটিটিভ এক্সামত আহিবলগীয়া কুৱেশ্যন এনচাৰৰ ওপৰত আলোচনা কৰোঁ, আৰু মই দেওবাৰে এনেকুৱা ধৰণৰ ৰেচিপি ওপৰত ভিডিঅ' বনাওঁ। বলক এতিয়া আমি আমাৰ ৰেচিপিৰ মাজলৈ ঘূৰি যাওঁ। আমি গোটেই মছলাখিনি মাংসত দিলোঁ, দি পেলাই মিক্স কৰি দিম। ইয়াতে হালধি মিক্স কৰিছোঁ। তাৰপিছত নিজৰ সোৱাদ অনুপাতে আমি নিমখ এড কৰিম। মই নিমখটো একেবাৰে দি দিম, আকৌ মই নিমখ দি নাথাকোঁ, একেবাৰে দি দিছোঁ নিমখটো। নিমখখিনি দি দিলোঁ একেবাৰে। ইয়াৰ পিছতে যিখিনি আমি আদা নহৰু পেষ্ট বনাই লৈছিলোঁ সেইখিনি দিছোঁ, আৰু কেঁচা পিঁয়াজ অকণমান দি দিছোঁ। কেঁচা পিঁয়াজ অকণমান মিক্স কৰি দিম ইয়াতে। হৈ গৈছে আমাৰ এতিয়া। আমি এতিয়া ধুনীয়াকৈ সানি দিম। ধুনীয়াকৈ সানি দিছোঁ আমি ইয়াত। খুব ধুনীয়া কালাৰ আহি গৈছে, যিহেতু বইল কৰি থোৱা মাংসৰ লগত মছলা সানি দিছোঁ, গোন্ধও ভাল আহিছে।
সকলো খাব পৰা হৈ আছে। আমি ধুনীয়াকৈ সানি দিছোঁ, এয়া ধুনীয়াকৈ সানি দিলোঁ। ইয়াৰ পিছতে আমি কেৰাহীখন পাতি দিম। সানি হৈ গৈছে আমাৰ। এতিয়া কেৰাহীখন পাতি দিছোঁ। কেৰাহীত তেল দিছোঁ, আমি কম পৰিমাণৰ তেল দিছোঁ। আৰু যিহেতু আদা নহৰু পিঁয়াজ আমি তেলত দি দিছোঁ, আৰু পিঁয়াজখিনি আমি ৰঙচুৱা পৰালৈকে আমি লৰাই থাকিম। যিহেতু গাহৰি মাংসত তেল বেছি, সেইকাৰণে আমি তেল খুব কমকৈ দিছোঁ। আৰু মই লং, ইলাচি, ডালচেনি মই খুন্দি থৈছিলোঁ, সেয়াও দি দিছোঁ। ডালচেনিটো খুব ধুনীয়া গোন্ধ আহিছে। এতিয়া মই মাংসখিনি দি দিম। এইখিনি দেখিছে বইল কৰি থোৱা মাংসখিনি, মছলা সানি থোৱা মাংসখিনি মই দি দিছোঁ ইয়াতে। দি এতিয়া ধুনীয়াকৈ লৰাই দিম, যাতে পিঁয়াজ, নহৰু, আদাখিনি মাংসখিনিৰ লগত ধুনীয়াকৈ মিক্স হৈ যায়। এতিয়া সেইকাৰণে মই ধুনীয়াকৈ লৰাই দিছোঁ ভালদৰে। বন্ধুসকল, মই আপোনালোকক জনাওঁ যে সোমবাৰৰ পৰা শুকুৰবাৰলৈকে মই কম্পিটিটিভ এক্সামত আহিবলগীয়া কুৱেশ্যন এনচাৰবিলাকৰ ওপৰত আলোচনা কৰোঁ। যদি কোনোবাই মোৰ চাই থকা ভিডিঅ' কোনোবাই ভিউ আছে, যদি যিকোনো কম্পিটিটিভ এক্সামৰ দিবলৈ প্ৰিপেৰেশ্যন চলাই আছে, তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই তাৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছোঁ। আৰু যিহেতু অলৰেডি মই কেইটামান ভিডিঅ' আপলোড কৰিছোঁ টেটৰ ওপৰত। এতিয়া আমি মাংসখিনি ঢাকি দিম 15 মিনিটৰ কাৰণে। 15 মিনিটৰ পিছত পুনৰ আমি ঢাকনি খুলি চাইছোঁ। এয়া মাংসখিনিৰ পৰা ধুনীয়াকৈ এতিয়া তেল ওলাব লৈছে। ধুনীয়াকৈ তেল ওলাইছে। এয়া দীঘল হৈ গৈছে, মাংসটো ধুনীয়াকৈ সিজিছে আৰু তেল এৰিছে মাংসটোৱে ক্ৰমান্বয়ে। এতিয়া আমি আলু দিব পৰা হৈছে ইয়াতে। এতিয়া আমি আলু দি দিম। আলু যিহেতু আমি এটা আলু দিছোঁ, 4 টুকুৰা কৰি দিছোঁ। আৰু ধুনীয়াকৈ আমি ভালদৰে লৰাই দিম, যাতে তেলখিনি ধুনীয়াকৈ আলুৰ লগত মিলি যায়। আমি পুনৰ 5 মিনিটৰ কাৰণে আমি ঢাকোনখন মাৰি দিম। পুনৰ আমি 5 মিনিটৰ পিছত চালোঁ। এই দেখিছে মাংসৰ পৰা ধুনীয়াকৈ তেল ওলাইছে। ইয়াৰ লগে লগে আমি যিখিনি কাটি থৈছিলোঁ ঔটেঙাখিনি দি দিম। ঔটেঙাখিনি দি আমি আকৌ লৰাই দিম ধুনীয়াকৈ, যাতে তেলখিনিৰ লগত ঔটেঙাখিনি মিলি যায়। দেখিবলৈ পাইছে, মই লৰাই আছোঁ। মই খুব কম পৰিমাণৰ তেল দিছিলোঁ, এতিয়া মাংসটোৰ পৰাই তেলটো ওলাইছে, দেখিছে নিশ্চয়। আৰু তেল বেছি খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল নহয়, পৰাপক্ষত তেল কমকৈ খাব লাগে। এতিয়া মই পুনৰ ঢাকোনখন মাৰি দিম 10 মিনিটৰ কাৰণে। পুনৰ 10 মিনিটৰ পিছত এয়া দেখিছে মাংসখিনি মই লৰাই দিছোঁ। দেখিছে ধুনীয়াকৈ সিজিছে। ঔটেঙা দেখিছে তেল ভালকৈ তেল সোমাই গ'ল ঔটেঙাডোখৰ লগত, দেখিছে। এতিয়া মই অকণমান পানী এড কৰিম। ইয়াতে যিহেতু ঔটেঙা দিলে অকণমান পানী দিব লাগে। যিটো ঔটেঙাৰ যিটো জোল হয়, সেই জোলটোহে খাবলৈ বেছি ভাল লাগে। সেয়ে ইয়াত মই আৰু অকণমান পানী দিম। ইয়াতে আৰু অকণমান পানী দিছোঁ মই। পানী দি এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকোনখন মাৰি দিম ল' ফ্লেমত। 10 মিনিটমানৰ পিছত পুনৰ খুলি দেখিছে উতলিছে। এতিয়া মই ইয়াতে এটা ভোট জলকীয়া আধা কাটি থৈছোঁ, দি দিম, লৰাই দিম। আপোনালোকে যদি জ্বলা বেছি খায় ইয়াতকৈ বেছি দিব পাৰিব। তাৰপিছতে মই ধনিয়া দিম। ধনিয়া মই কুটি থৈছিলোঁ, এতিয়া ধনিয়া দি দিছোঁ। এয়া দেখিছোঁ মই ধনিয়া দিছোঁ। এতিয়া মই মাংসখিনি প্ৰায় 10 মিনিটমান পুনৰ ঢাকোন মাৰি দিম, আৰু আমাৰ মাংসখিনি হৈ যাব তেতিয়ালৈকে। দেখিছে
মাংসখিনি ধুনীয়াকৈ উতলিছে আৰু আমাৰ মাংস খাব পৰা হৈ গ'ল। এতিয়া আমি মাংসখিনি নমাই দিম। মাংস হৈ গ'ল, মই গেছৰ ফ্লেমটো নমাই দিছোঁ। এয়া দেখিবলৈ পাইছে মাংসখিনি। যদিহে মোৰ ৰেচিপিটো চাই ভাল লাগিলে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুতো ভিউ আছে মোৰ ভিডিঅ'বিলাক চাইছে যদিও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে নতুন ভিউৱাৰ্ছ আহিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আগতীয়াকৈ পায়।